নমস্কাৰ দৰ্শক মণ্ডলী, আহি গ'লো আকৌ অন্য এটা ব্লগৰ সৈতে। ভালনে আপোনালোকৰ খবৰ খাতি? ৰাতিপুৱাই ওলালো কলেজলৈ বুলি, অলপ যাত্ৰা কৰি পালোগে কলেজৰ কোঠালি। এয়া মোৰ বন্ধুৱে আছে পঢ়ি, কাৰণ এওঁলোকেইতো ভৰকা, জানেই দেখোন আপুনি। পৰীক্ষা দিব ৰেডি, আপোনালোকে কমেণ্ট কৰি ক'ব বেষ্ট অফ লাক বুলি। পৰীক্ষা দি পেলাই ওলাই গ'লো আমি অলপ খোজকাঢ়ি বিশাল মেগা মাৰ্টলৈ বুলি। ৰখিবা, প্ৰথমতে উলিয়াই লওঁ পইচা পাতি। এতিয়া কিনোগে বোলা বস্তু পাতি। মই কিনিলো এটা চোলা, ছাৰে কিনিলে ভুজিয়া। আমাৰ বজাৰ ইয়াতে সামৰি বিলিং কৰি গ'লো ঘৰলে বুলি। ঘৰ পাই মোৰ নাই শান্তি, গ'লো আকৌ খাবলৈ চিংৰা চাও লগতে পেপচি। এইকেইদিন সদায় খাবলৈ গৈ মোৰ লগতে মোৰ লগৰকেইটাৰো জেপ হৈ গৈছে খালি, কিন্তু তথাপিও আমি এৰা নাই যাব, কাৰণ আমি জানো খাই লৈ জীৱন বুলি। খাই বৈ সোমালো আমি বজাৰলৈ বুলি, কাৰণ মায়ে চিঞৰি আছে চেণ্ডেল এযোৰ দিবিচোন পূজা বুলি। সেইকাৰণে গ'লো, কিন্তু মাৰ চাইজৰ আকৌ চেণ্ডেল নাপালো। ওলাই আহিলো, ওলাই আহোঁতে আকৌ ছাৰে কিনিলে পাচলি। দেখিছা, আমি খাব পাৰোঁ চিংৰা চাও আৰু পেপচি, কিন্তু হেল্থটো ভাল ৰাখিবলৈ আমিও খাওঁ সেউজীয়া শাক পাচলি। কোনো যাতে কমেণ্টত নিলিখে গোটেই ভিডিঅ'টোত খায়ে থাকোঁ বুলি। বজাৰ কৰি গ'লো ঘৰলৈ বুলি, ঘৰ গৈ ওলালো সাজি কাচি, কাৰণ ঘৰৰ কাষতে আছিল বিয়া এখনি, নোযোৱাকেতো থাকিব নোৱাৰি।